নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি গুৱাহাটীৰ মুখ্য বাতৰিসমূহ হৈছে ধৰণৰ অসমত কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা 1830 জনলৈ বৃদ্ধি। কোৱাৰেণ্টাইনকে ধৰি ৰাজ্য চৰকাৰে জাৰি কৰা নীতি নিৰ্দেশনা মানি নচলা লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ হ'ব বুলি স্বাস্থ্য বিভাগৰ ঘোষণা। কৃষি খণ্ডৰ উন্নয়ন আৰু কৃষকৰ উপাৰ্জন বৃদ্ধিৰ উদ্দেশ্যে অত্যাৱশ্যকীয় সামগ্ৰী আইনৰ সংশোধনী প্ৰস্তাৱত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদন। অৰুণাচল প্ৰদেশৰ প্ৰতিটো পৰিয়ালৰ ঘৰত পাইপৰ জৰিয়তে বিশুদ্ধ খোৱা পানী যোগানৰ বাবে 2020 পৰা 21 চনৰ জল জীৱন অভিযানৰ অধীনত 255 কোটি টকাৰ বৃহৎ আঁচনি অনুমোদন। আৰু অসম মাধ্যমিক শিক্ষা পৰিষদৰ 6 জুনত প্ৰকাশ পাবলগীয়া 2020 চনৰ হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছ পৰীক্ষাৰ ফলাফল কেৱল ডিজিটেল ব্যৱস্থাৰ জৰিয়তে দিয়া হ'ব বুলি শিক্ষা পৰিষদৰ ঘোষণা। অসমত কোভিড-19ত আক্ৰান্ত লোকৰ সংখ্যা 1830 হৈছেগৈ। স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা মতে এই ৰোগত নতুনকৈ 74 জন লোক আক্ৰান্ত হৈছে। ইয়াৰে 59 জন ধুবুৰী, 14 জন নগাঁও আৰু এজন ওদালগুৰি। বৰ্তমান 1410 জন কোভিড-19ত আক্ৰান্ত ৰোগী চিকিৎসাধীন হৈ আছে। 413 জন লোক সুস্থ হৈ উঠিছে আৰু 4 জনৰ মৃত্যু ঘটিছে। উল্লেখযোগ্য যে যোৱা 3 দিনত অসমত কোভিড-19ত আক্ৰান্ত ৰোগীৰ সুস্থ হৈ উঠাৰ হাৰ 14% পৰা 23% বৃদ্ধি পাইছে। কোভিড-19ৰ দ্বাৰা আক্ৰান্ত বেছিভাগ লোকে বহিৰাজ্যৰ পৰা অহা আৰু তেওঁলোক বৰ্তমান বিভিন্ন কোৱাৰেণ্টাইন কেন্দ্ৰত আছে। 74 জন ব্যক্তিক কালি চিকিৎসালয় বা ঘৰলৈ যাবলৈ দিয়া হৈছে। ইয়াৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত 4 জন, যোৰহাট চিকিৎসা মহাবিদ্যালয়ত 3 জন, শিলচৰ চিকিৎসা মহাবিদ্যালয়ত 2 জন, মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ 1 জন, সোণাপুৰ অসামৰিক চিকিৎসালয়ত 39 জন, ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত 10 জন, ডিমা হাছাও অসামৰিক চিকিৎসালয়ত 7 জন, লখিমপুৰ অসামৰিক চিকিৎসালয়ত 5 জন, গোলাঘাট অসামৰিক চিকিৎসালয়ত 5 জন ব্যক্তি আছে। বহিৰাজ্যৰ পৰা অহা যান-বাহনেৰে অহা লোকৰ সংখ্যা যথেষ্ট হ্ৰাস হৈছে যদিও ৰেল তথা বিমানেৰে এতিয়াও বহু সংখ্যক লোক অসমলৈ আহি আছে। যোৱা 25 মে'ৰ পৰা 29 মে' পৰ্যন্ত দৈনিক 10ৰ পৰা 15খনকৈ বিমান বৰঝাৰত অৱতৰণ কৰাৰ বিপৰীতে 30 মে'ৰ পৰা গড়ে 20খনকৈ বিমান অৱতৰণ কৰিছে। স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীয়ুষ হাজৰিকাই কৈছে যে কোভিড-19 সংক্ৰমণৰ প্ৰতিৰোধৰ বাবে কোৱাৰেণ্টাইনকে ধৰি ৰাজ্য চৰকাৰে জাৰি কৰা নীতি নিৰ্দেশনা মানি নচলা লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কালি মুম্বাইৰ পৰা ডিব্ৰুগড় অভিমুখী এখন শ্ৰমিক বিষয়া ৰেলগাড়ীৰ পৰা হোজাই আৰু লামডিঙৰ মাজত 50 জনৰো অধিক যাত্ৰীয়ে ৰেলৰ চেইন টানি পলায়নৰ চেষ্টা চলোৱাৰ ঘটনাত ক্ষোভ প্ৰকাশ কৰি শ্ৰী হাজৰিকাই কয় যে কোনো কাৰণতে এনে কাৰ্য সহ্য কৰা নহ'ব। কোৱাৰেণ্টাইনৰ নীতি নিয়ম উলংঘা কৰা লোকৰ বিৰুদ্ধে পৰৱৰ্তী সময়ত গোচৰ ৰুজু কৰা হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই ঘটনা সন্দৰ্ভত ইতিমধ্যে 2টা গোচৰ ৰুজু কৰাৰ লগতে মুৰাঝৰ, লংকা, ডবকা, যমুনামুখ আদিৰ পৰা বহুকেইজন লোকক আটক কৰা হৈছে। ত্ৰিপুৰাত কোভিড-19ত আক্ৰান্ত লোকৰ সংখ্যা 520 জনলৈ বৃদ্ধি পাইছে। ৰাজ্যখনত কালি আৰু 49 জন ৰোগত আক্ৰান্ত হৈছে। মেঘালয়তো আৰু 1 জন লোক এই মাৰাত্মক ৰোগত আক্ৰান্ত হোৱাৰ পিছত ৰাজ্যখনৰ কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা 31 জনলৈ বৃদ্ধি পালে। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই জনোৱা মতে শেহতীয়াভাৱে আক্ৰান্ত লোকসকল আগ্ৰা আৰু উত্তৰ প্ৰদেশৰ বিভিন্ন ঠাইৰ পৰা আহি কোৱাৰেণ্টাইন কেন্দ্ৰত থকা ব্যক্তি। নাগালেণ্ডত নতুনকৈ আৰু 9 জনৰ কোভিড-19ৰ পজিটিভ হোৱাৰ পিছত ৰাজ্যখনৰ এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যা 58লৈ বৃদ্ধি পাইছে। নাগালেণ্ডৰ স্বাস্থ্যমন্ত্ৰী এছ পাংকিউ ফৰ্মে জনোৱা মতে চেন্নাইৰ পৰা উভতি অহা লোকৰ 119টা নমুনা পৰীক্ষা কৰাৰ পিছত কালি প্ৰায় 9 জনৰ কোভিড পজিটিভ পোৱা গৈছে। ইপিনে ছিকিমত দ্বিতীয় এজন লোক এই ৰোগত আক্ৰান্ত হৈছে। ৰাজ্যখনত নতুনকৈ আক্ৰান্ত এই লোকজন যোৱা 25 মে'ত নতুন দিল্লীৰ পৰা উভতি অহাৰ পিছত কোৱাৰেণ্টাইন শিবিৰত আছিল। আনহাতে মণিপুৰত আৰু 13 জন কোভিড-19ত আক্ৰান্ত হোৱাৰ ফলত ৰাজ্যখনত কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা 102 জনলৈ বৃদ্ধি পালে। অৰুণাচল প্ৰদেশৰ প্ৰতিটো পৰিয়ালৰ ঘৰত পাইপৰ জৰিয়তে বিশুদ্ধ খোৱা পানী যোগানৰ বাবে 2020 চনৰ পৰা 2021 চনৰ জল জীৱন অভিযানৰ অধীনত 255 কোটি টকাৰ এক বৃহৎ আঁচনি অনুমোদন জনাইছে। ইটানগৰৰ চৰকাৰী সূত্ৰই জনোৱা মতে 2023 চনৰ ভিতৰত অৰুণাচল প্ৰদেশ চৰকাৰে ৰাজ্যখনৰ প্ৰতিটো পৰিয়ালক পাইপৰ জৰিয়তে খোৱা পানী যোগান ব্যৱস্থা আগবঢ়োৱাৰ বাবে দিয়া এটা প্ৰস্তাৱত কেন্দ্ৰীয় চৰকাৰে এই বৃহৎ পুঁজি অনুমোদন জনাইছে। ইয়াৰ জৰিয়তে 2020 পৰা 2021 চনৰ ভিতৰত ৰাজ্যখনৰ 77,000 লোকক পাইপেৰে পানী যোগানৰ সুবিধা প্ৰদান কৰাৰ লগতে 23 চনৰ ভিতৰত প্ৰায় 2,18,000 লোকক এই আঁচনিৰ অধীনত সামৰি লোৱা হ'ব। কেন্দ্ৰীয় মন্ত্ৰীসভাই কৃষি খণ্ডৰ উন্নয়ন আৰু কৃষকৰ উপাৰ্জন বৃদ্ধিৰ লক্ষ্যৰে অত্যাৱশ্যকীয় সামগ্ৰী আইনৰ সংশোধনী প্ৰস্তাৱত অনুমোদন জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কালি অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত এই ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই আইনখনত থকা কেতবোৰ বিধি নিষেধৰ পৰিপ্ৰেক্ষিতত কৃষকসকলে মজুতকৰণ, প্ৰসংস্কৰণ আৰু ৰপ্তানি আদিৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। খেতিয়কসকলে বহু সময়ত এই আইনখনৰ বাবে লোকচানৰো সন্মুখীন হ'বলগীয়া হৈছে। এই আইনখনৰ সংশোধনী পৰিপ্ৰেক্ষিতত মাহজাতীয় শস্য, তৈলজাত শস্য, আলু, পিঁয়াজ আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাৰ পৰা নোহোৱা কৰা হ'ব। কিন্তু গ্ৰাহকসকলৰ সুৰক্ষাৰ স্বাৰ্থত যুদ্ধ, দুৰ্ভিক্ষ, অস্বাভাৱিক মূল্যবৃদ্ধি, প্ৰাকৃতিক দুৰ্যোগ আদিৰ সময়ত কৃষিজাত খাদ্য সামগ্ৰীৰ মূল্য চৰকাৰে নিয়ন্ত্ৰণ কৰিব পাৰিব।
ইয়াৰ উপৰি আন্তঃৰাজ্যিক আৰু ৰাজ্যৰ ভিতৰতে কৃষিজাত সামগ্ৰী বাণিজ্যৰ ক্ষেত্ৰত থকা বাধা নিষেধসমূহ দূৰ কৰাৰ উদ্দেশ্যে এখন অধ্যাদেশৰ প্ৰস্তাৱতো অনুমোদন জনোৱা হৈছে। ৰাজ্যত কৰোনা আক্ৰান্ত লোকৰ সংখ্যা 1830 জনলৈ বৃদ্ধি পোৱাৰ বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কাকতসমূহে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি প্ৰকাশ কৰিছে। কেন্দ্ৰীয় কেবিনেটে অত্যাৱশ্যকীয় সামগ্ৰী আইন 1955ৰ সংশোধনী অনুমোদন জনোৱাৰ বাতৰি নিয়মীয়া বাৰ্তা অসমীয়া প্ৰতিদিন টাইমছ অৱ ইণ্ডিয়া আদিৰ লগতে আন কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত প্ৰধান বাতৰি প্ৰকাশ কৰিছে। শ্ৰমিক এক্সপ্ৰেছ ৰেলৰ চেইন টানি কেইবাজনো যাত্ৰীয়ে পলায়নৰ চেষ্টা চলোৱাৰ বাতৰিকো আজি কাকতসমূহে মুখ্য বাতৰিৰ স্থান দিছে। অসমীয়া খবৰৰ শিৰোনাম বিজেপি ধুমুহা চাৰিন্দাক স্বকচ। দৈনিক জনভূমি কাকতে সাংবিধানিক ৰক্ষা কৱচৰ নামত খিলঞ্জীয়াক চৰম প্ৰতাৰণা এই শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতৰ শিৰোনাম বহু চৰ্চিত BTR চুক্তিৰ লকডাউন স্বাক্ষৰৰ 4 মাহৰ পাছতো নহল ৰূপায়ণ। কাকতখনে দেশৰ জনমত সমীক্ষা চি ভোটাৰৰ সমীক্ষাত দেশৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নৱম স্থান অধিকাৰ কৰা বাতৰিকো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক অসমৰ শিৰোনাম আৰ্থিক সাহায্য সুদ ৰেহাই ঋণেৰে কৃষক উদ্যোগীক সকাহৰ পৰামৰ্শ। এজন কৃষ্ণাংগ লোকৰ মৃত্যুক কেন্দ্ৰ কৰি আমেৰিকাৰ বিভিন্ন অঞ্চলত প্ৰতিবাদ অব্যাহত থকাৰ বাতৰি দি আছাম ট্ৰিবিউন দৈনিক অসম আদিৰ লগতে আন কেইবাখনো কাকতে মুখ্য বাতৰিৰ স্থান দিছে। আজি প্ৰকাশিত আন কেতবোৰ বাতৰিৰ ভিতৰত আছে ঘণ্টাত 120 কিলোমিটাৰ বেগত নিসংগৰ খুন্দা, অষ্টম দিনত নিয়ন্ত্ৰণ হোৱা নাই বাঘজানৰ গেছ নিৰ্গমন, ভাৰতত প্ৰথমবাৰলৈ এদিনত 9000 আক্ৰান্ত ইত্যাদি। এই আছিল যে গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ মুখ্য বাতৰি এটা চমু অৱলোকন। অসম মাধ্যমিক শিক্ষা পৰিষদে অহা 6 জুনত প্ৰকাশ পাবলগীয়া 2020 বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছ পৰীক্ষাৰ ফলাফলসমূহ কেৱল ডিজিটেল মাধ্যমেৰেহে দিয়া হ'ব বুলি ঘোষণা কৰিছে। পৰিষদৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে ছাত্ৰ-ছাত্ৰীসকলে 14টা ৱেবছাইটৰ লগতে ছেবাৰ ৰিজাল্ট 2020 নামৰ এপ্লিকেশ্যনৰ জৰিয়তে ফলাফল লাভ কৰিব পাৰিব। শ্ৰী জৈনে লগতে তেওঁ কয় যে ছাত্ৰ-ছাত্ৰীসকলে এইবাৰ অনলাইন যোগে লাভ কৰা মাৰ্কশ্বিট ব্যৱহাৰ কৰি একাদশ শ্ৰেণীৰ নামভৰ্তি কৰিব পাৰিব। তাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে অৰিজিনেল মাৰ্কশ্বিট নেদেখুৱালেও হ'ব। বিদ্যালয়সমূহলৈ কেৱল PDF ফৰ্মেটতহে ফলাফলসমূহ প্ৰেৰণ কৰা হ'ব। পৰীক্ষাত কিমান নম্বৰ লাভ কৰিছে এই সম্পৰ্কীয় বিতং তথ্য ছাত্ৰ-ছাত্ৰীসকলে অনলাইন যোগেহে লাভ কৰিব বুলি তেওঁ প্ৰকাশ কৰে। COVID-19ৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাৰ পিছত বিদ্যালয়সমূহ খুলিলে শিক্ষাৰ্থীসকলে নিজৰ অৰিজিনেল মাৰ্কশ্বিটৰ প্ৰমাণপত্ৰসমূহ সংগ্ৰহ কৰিব পাৰিব। তেওঁ লগতে জানিবলৈ দিয়ে যে এইবাৰ মেট্ৰিক আৰু হাই মাদ্ৰাছ পৰীক্ষাত প্ৰায় 3,54,000 ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছে। চলিত বৰ্ষৰ দ্বিতীয় চন্দ্ৰগ্ৰহণ হ'ব কাইলৈ। এই আংশিক চন্দ্ৰগ্ৰহণ এছিয়া, অষ্ট্ৰেলিয়া, ইউৰোপ আৰু আফ্ৰিকা মহাদেশৰ কিছু অংশত প্ৰত্যক্ষ হ'ব। যোৱা 10 জানুৱাৰী চলিত বৰ্ষৰ প্ৰথম চন্দ্ৰগ্ৰহণ দেখিবলৈ পোৱা গৈছিল। বিজ্ঞানীসকলে সদৰি কৰা মতে কাইলৈ নিশা 11:15 এই গ্ৰহণ আৰম্ভ হৈ নিশা 2:34 অন্ত পৰিব। উল্লেখযোগ্য যে চলিত বৰ্ষত আৰু 2টা চন্দ্ৰগ্ৰহণ হ'ব। ইয়াৰে এটা জুলাইত আৰু অন্তিম তথা চতুৰ্থটো নৱেম্বৰত দেখিবলৈ পোৱা যাব। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে কাইলৈ এদিনীয়া ভ্ৰমণসূচীৰে চিৰাং জিলালৈ যাব। ভ্ৰমণৰ সময়ছোৱাত শ্ৰী মুখীয়ে SSBৰ কাজল গাঁৱত থকা মুখ্য কাৰ্যালয়ত গছপুলি ৰোপণ কাৰ্যসূচীত ভাগ ল'ব। ৰাজ্যপালগৰাকীয়ে BTC প্ৰশাসনৰ সৈতে অঞ্চলটোৰ আইন পৰিস্থিতি আৰু আন বিভিন্ন বিষয় সন্দৰ্ভত বৈঠকত মিলিত হ'ব। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই ৰাজ্যখনৰ সকলো নাগৰিককে গছপুলি ৰোপণ কাৰ্যসূচীত অংশ ল'বলৈ আহ্বান জনাইছে। মুখ্য সচিবগৰাকীয়ে সেই দিনটোত সৰ্বাধিক গছপুলি ৰোপণৰ জৰিয়তে ইতিহাস ৰচাৰ উদ্দেশ্যে আগবাঢ়ি আহিবলৈ চৰকাৰী চাকৰিয়াল, পঞ্চায়তৰাজ প্ৰতিষ্ঠান, বিভিন্ন অনুষ্ঠানৰ সদস্য, সকলো শিক্ষানুষ্ঠান আৰু বেচৰকাৰী অনুষ্ঠানসমূহক আহ্বান জনাইছে বুলি এখন বিজ্ঞপ্তিত প্ৰকাশ কৰা হৈছে। কাৰ্বি আংলং আৰক্ষীকে কালি বকলীয়া আৰক্ষী থানাৰ অধীনৰ হিংসাখন পাহাৰত অভিযান চলাই 3টা গড় চিকাৰীক গ্ৰেপ্তাৰ কৰে। আমাৰ ডিফুৰ সংবাদদাতাই জনোৱা মতে গ্ৰেপ্তাৰ কৰা চোৰাং চিকাৰীকেইটা বিকি থাপা, ডেভিড চিয়া উৰ্ফে চাম্বৈ আৰু চিমন লাকৰা বুলি চিনাক্ত কৰা হৈছে। চোৰাং চিকাৰীকেইটাৰ পৰা এটা AK-81 ৰাইফল, 2টা AK-56 ৰাইফল, এটা DBDL, এটা চাইনিজ গ্ৰেনেড, 400 জাই গুলী, 6টা মেগজিন আৰু বহু পৰিমাণৰ আপত্তিজনক সামগ্ৰী জব্দ কৰিছে। ভাৰতীয় ষ্টেট বেংকে 31 মে'ৰ পৰা কাৰ্যকৰী হোৱাকৈ ছেভিংছ একাউণ্টৰ সকলো জমা ধনৰ সুতৰ হাৰ 2.70% হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে। সংবাদ মাধ্যমৰ সূত্ৰে প্ৰকাশ কৰা মতে ষ্টেট বেংকৰ লগতে আন কেইবাটাও বেংকেও এই সুতৰ হাৰ হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
ইয়াৰ পূৰ্বে ষ্টেট বেংকে যোৱা এপ্ৰিল মাহত ছেভিংছ একাউণ্টৰ সুতৰ হাৰ 2.75% হ্ৰাস কৰিছিল। আৰৱ সাগৰত সৃষ্টি হোৱা সামুদ্ৰিক ঘূৰ্ণীবতাহ নিশংকই কালি মহাৰাষ্ট্ৰৰ উপকূলীয় অঞ্চল বিশেষকৈ মুম্বাইৰ বিভিন্ন ঠাইত বিস্তৰ ক্ষতিসাধন কৰে। ঘণ্টাত 120 কিলোমিটাৰ বেগেৰে অহা ধুমুহাজাকৰ ফলত অঞ্চলটোত প্ৰবল বৃষ্টিপাত হোৱাৰ লগতে গছ-গছনি উভালি যাতায়াত ব্যৱস্থা আৰু বিদ্যুৎ সংযোগ ব্যাহত হৈ পৰে। প্ৰবল বৰষুণ আৰু বতাহৰ প্ৰতি লক্ষ্য ৰাখি কেইবাখনো বিমানৰ উৰণ বাতিল কৰা হয়। অৱশ্যে ধুমুহাৰ গতি হাম কটাত সম্প্ৰতি ৰাজ্য চৰকাৰে বিমানৰ চলাচল পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে। মহাৰাষ্ট্ৰ চৰকাৰে এই বিপৰ্যয়ৰ মুখামুখি হ'ব পৰাকৈ 20টা দুৰ্যোগ প্ৰশমন বাহিনী নিয়োগ কৰাৰ লগতে ৰাজ্যখনৰ উপকূলৱৰ্তী অঞ্চলৰ কেইবাহাজাৰো বাসিন্দাক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিছে। ভাৰত আৰু বাংলাদেশ সীমান্তৱৰ্তী এলেকাত কালি পুৱাৰ ভাগত এটা মজলীয়া ধৰণৰ ভূমিকম্পৰ জোকাৰণি অন্তৰ্ভুক্ত হয়। কালি পুৱা প্ৰায় 7:10 অনুভূত ৰিক্টাৰ স্কেলত 4.3 প্ৰাবল্যৰ ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল মেঘালয়ৰ চোহৰাৰ পৰা 82 কিলোমিটাৰ দক্ষিণ-পূবৰ এটা অঞ্চলৰ ভূপৃষ্ঠৰ পৰা 55 কিলোমিটাৰ গভীৰত। এই ভূমিকম্পৰ ফলত অৱশ্যে কোনো ঠাইৰ কোনো ধৰণৰ ক্ষয়-ক্ষতি হোৱাৰ বাতৰি পোৱা হোৱা নাই। অসম চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই কালি গুৱাহাটীৰ জনতা ভৱনত ইউৰোপীয়ান বিজনেছ গ্ৰুপ নামৰ সংস্থাৰ সদস্যসকলৰ সৈতে ভিডিঅ' কনফাৰেন্স ব্যৱস্থাৰ জৰিয়তে মত বিনিময় কৰে। মুখ্য সচিবগৰাকীয়ে ভাৰতত থকা কেইবাখনো দেশৰ ৰাষ্ট্ৰদূত আৰু বাণিজ্যিক দূতাবাসৰ বিষয়াসকলৰ সৈতে মত বিনিময় কৰি কয় যে ইউৰোপীয় সংঘৰ ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক সংযোগী আৰু 2019 চনত ইউৰোপীয় সংঘৰ সৈতে ভাৰতৰ 80 বিলিয়ন ইউৰো মূল্যৰ বাণিজ্য সম্পন্ন কৰে। অসমত বৰ্তমান বিনিয়োগসকলৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে বুলি তেওঁ উল্লেখ কৰি কয় যে অসম দক্ষিণ-পূব এছিয়াৰ কেন্দ্ৰভূমিস্বৰূপ। ভাৰত আৰু আছিয়ান ৰাষ্ট্ৰগোষ্ঠীৰ মাজত সম্পৰ্ক সুদৃঢ় কৰাৰ পাছত অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলে গুৰুত্বপূৰ্ণ ভূমিকা লৈছে বুলি তেওঁ মন্তব্য কৰে। অসমে দক্ষিণ-পূব এছিয়াৰ প্ৰায় 80 কোটি লোকৰ বাবে এখন বজাৰ মুকলি কৰিছে বুলিও তেওঁ জানিবলৈ দিয়ে। অনুষ্ঠানত দেশৰ কেইবাটাও আগশাৰী কোম্পানী বিষয়ববীয়া উপস্থিত আছিল। বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা বতৰৰ আগজাননী অনুসৰি অহা 24 ঘণ্টাত ৰাজ্যৰ কোনো কোনো অঞ্চলৰ আকাশ আংশিকভাৱে মেঘাচ্ছন্ন হৈ থাকি কোনো কোনো অঞ্চলত 2-1 বৰষুণ দিব পাৰে। এই সময়ছোৱাত অঞ্চলটোৰ তাপমাত্ৰা সৰ্বোচ্চ 28 ডিগ্ৰী আৰু সৰ্বনিম্ন 23 ডিগ্ৰী চেলছিয়াছৰ আশে-পাশে থকাৰ সম্ভাৱনা আছে। মোৰ চেনেলটো যদি চাই আপোনালোকে ভাল পাইছে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।